হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আমি এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ মাৰ্বল ষ্টুডিঅ'ৰ মুভি ব্লেক পেন্থাৰ ৱাকাণ্ডা ফৰ এভাৰ। আপোনাক জনাব বিচাৰোঁ যে এই মুভিখনৰ মূল অভিনেতা চাডউইক বচমেনৰ 28 আগষ্ট 2020 চনত মৃত্যু হৈছিল আৰু তেওঁৰ অবিহনে মুভিখনৰ অন্য এক্টৰ এক্ট্ৰেছবোৰে যিদৰে কাম কৰিছে আৰু মুভিখন সম্পূৰ্ণ কৰিছে তাৰ বাবে তেওঁলোকক চেলুট জনাব লাগিব। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখনৰ ষ্টাৰ্টিঙত দেখুওৱা হৈছিল যে ৱাকাণ্ডাৰ ৰজা চালা এক বিশেষ দুৰাৰোগ্য ৰোগত ভুগি আছিল আৰু তেওঁ সুস্থ হৈ উঠিবৰ বাবে সঞ্জীৱনী গুটি বা হাৰ্ট শ্বেপ হাবৰ বিশেষ দৰকাৰ আছিল। যিহেতু ব্লেক পেন্থাৰ 1ত দেখুওৱা হৈছিল যে কিলমংগাৰে হাৰ্ট শ্বেপ হাবৰ সকলো খেতি জ্বলাই দিছিল, সেইবাবে তেওঁৰ ভনী চুৰিয়ে কৃত্ৰিম প্ৰক্ৰিয়াৰে সঞ্জীৱনী গুটি বা হাৰ্ট শ্বেপ হাব বনাবলৈ চেষ্টা কৰি আছিল আৰু তেওঁ প্ৰায় 30% সফল হৈছিল। ইতিমধ্যে খবৰ আহিছিল যে ৱাকাণ্ডাৰ ৰজা চালাৰ মৃত্যু হৈছে আৰু তেওঁ এতিয়া পূৰ্বপুৰুষৰ সৈতে আছে আৰু ইয়াৰ লগে লগে গোটেই ৱাকাণ্ডা মৰ্মাহত হৈ পৰে আৰু তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছত চিন শ্বিফ্ট হয় 1 বছৰ পিছলৈ, য'ত UNO তথা ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনত ৱাকাণ্ডাৰ ৰাজমাতা ৰামণ্ডাও থাকে। তাত তেওঁলোকে বিশ্বৰ শান্তিৰ বাবে কথা পাতে। তাত কিছু দেশে ৰামণ্ডাক কয় যে আপোনালোকৰ দেশত থকা বিশেষ ধাতু ভাইব্ৰেনিয়াম যদি আমাক দিয়ে তেতিয়াহ'লে আমাৰ দেশৰ ছিকিউৰিটি অধিক শক্তিশালী হ'ব। এই কথা শুনি ৰামণ্ডাৰ খং উঠে আৰু ৱাকাণ্ডাৰ শক্তিশালী মহিলা সেনা দৰা মিলাই যায় ভাইব্ৰেনিয়াম চুৰি কৰিবলৈ যোৱা কিছুমান সেনাক বন্দী কৰি সেই সভালৈ লৈ আহিছে, যাৰ ফলত সভাখনত থকা সকলো ৰাজনেতা লজ্জিত হয়। তাৰপিছত ৰাজমাতা ৰামণ্ডাই সকলোকে লাষ্ট ৱাৰ্ণিং দি কয় যে হয়তো ৱাকাণ্ডাই নিজৰ ৰজা ব্লেক পেন্থাৰক হেৰুৱাইছে, তথাপিও ৱাকাণ্ডাৰ ৰাজমাতা মই ৰামণ্ডা এতিয়াও জীয়াই আছোঁ আৰু মই যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে ৱাকাণ্ডাৰ মূল্যৱান ধাতু ভাইব্ৰেনিয়াম ইয়াৰ বাহিৰলৈ আহিবলৈ নিদিওঁ। এইবুলি কৈ তেওঁ তাৰ পৰা গুচি যায়। ইয়াৰ পিছত দেখুওৱা হয় সাগৰৰ মাজত CIA আৰু FBI মিলি এক অভিযান কৰিছে, য'ত তেওঁলোকে এক বিশেষ যন্ত্ৰৰ সহায়ত সাগৰৰ তলত ভাইব্ৰেনিয়াম বিচাৰি পাইছে আৰু ইয়াৰ লগে লগে তেওঁলোকে চুইমিং শ্বুট পিন্ধি পানীৰ তললৈ নামি যায়। কিন্তু তাত তেওঁলোকৰ ওপৰত এটেক হয় আৰু এই এটেক কৰিছিল পানীৰ তলত থকা তালুকান জাতিৰ লোকসকল, যিসকলে এই ভাইব্ৰেনিয়ামৰ ৰক্ষা প্ৰাচীন কালৰ পৰা কৰি আহিছে আৰু এইবোৰে আছিল তেওঁলোকৰ শক্তিৰ মূল কাৰণ। আৰু তেওঁলোকে সেই নাৱত থকা প্ৰায় প্ৰতিজন লোকৰ হত্যা কৰে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠিয়ায়, লগতে সেই বিশেষ যন্ত্ৰটো ধ্বংস কৰে। কিন্তু তেওঁলোকে জানিছিল যে যিজন ব্যক্তিয়ে এই বিশেষ যন্ত্ৰটো বনাইছে সেইজন ব্যক্তি এতিয়াও জীৱিত আৰু এই যন্ত্ৰ পুনৰ সৃষ্টি হ'ব আৰু তেওঁলোকলৈ পুনৰ বিপদ আহিব। সেইবাবে তেওঁলোকে সেই চাইণ্টিষ্টটো বিচাৰি যায়। আনফালে ৱাকাণ্ডাৰ ৰাজমাতা ৰামণ্ডা আৰু চুৰি নদীৰ কাষত বহি তেওঁলোকে চালাৰ ফিনাৰেলত পিন্ধা বগা কাপোৰটো জ্বলাই দিবলৈ আহিছিল। সেই ঠাইৰ এক ৰীতি আছিল যে ফিনাৰেলত পিন্ধা কাপোৰটো যদি জুইত জ্বলাই দিয়া হয় তেতিয়া তেওঁৰ আত্মাই শান্তি পায়। ৰাজমাতা ৰামণ্ডাই জ্বলাই দিয়াৰ পিছত চুৰিয়ে জ্বলাই দিবলৈ যাওঁতে তেওঁলোকে দেখা পায় যে এক বিশেষ ব্যক্তি নদীৰ পৰা ওপৰলৈ উঠি আহিছে। তেওঁলোকে চক খাই যায়, কাৰণ ৱাকাণ্ডাৰ ইমান হাই ছিকিউৰিটিৰ মাজত এই ব্যক্তিজন কেনেকৈ ৱাকাণ্ডাৰ ভিতৰত সোমালে। তেওঁৰ ভৰিত কিছুমান বিশেষ ধৰণৰ পাখি আছিল, যাৰ সহায়ত তেওঁ আকাশত উৰিব পাৰিছিল। তেওঁ কয় যে ভাইব্ৰেনিয়ামৰ উল্কাপিণ্ড যেতিয়া পৃথিৱীত পৰিছিল তেতিয়া মূল অংশ আপোনালোকৰ ৱাকাণ্ডাত পৰিছিল, কিন্তু তাৰ অলপমান অংশ আমাৰ ঠাই বা তুলকুন জাতিৰ ঠাইত পৰিছিল, যিটোৱে হ'ল আমাৰ শক্তিৰ মূল কাৰণ। আৰু এই ভাইব্ৰেনিয়ামৰ ওপৰত এতিয়া বিপদ আহি পৰিছে, যিহেতু কোনো বিশেষ ব্যক্তিয়ে বিশেষ যন্ত্ৰৰ সহায়ত ভাইব্ৰেনিয়াম বিচাৰি পাইছে, যাৰ বাবে আমাক আপোনালোকৰ সহায় লাগিব। আৰু সেই ব্যক্তিজনৰ নাম আছিল নেমৰ, যিজনক তুলকুন জাতিৰ লোকসকলে টুকুলকুল গান বুলি মাতিছিল। আৰু ইয়াৰ পিছত তেওঁ সেই ঠাইৰ পৰা গুচি যায়, যাৰ ফলত ৱাকাণ্ডাত মিটিং হয় আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যিজন চাইণ্টিষ্টে ভাইব্ৰেনিয়াম বিচাৰি পোৱা যন্ত্ৰ বনাইছিল সেইজন চাইণ্টিষ্টক ৱাকাণ্ডালৈ লৈ আহিবলৈ। আৰু ইয়াৰ ফলত দৰা মিলা যে হেড অকয় আৰু চুৰি সেই চাইণ্টিষ্টজনীক বিচাৰি ওলাই যায়, য'ত তেওঁ দেখা পায় যে এজনী হাইস্কুলত পঢ়া ছোৱালীয়ে এই যন্ত্ৰবিধ বনাইছে। তেওঁলোকে ছোৱালীজনীক ৱাকাণ্ডালৈ লৈ যাওঁতে FBI তেওঁলোকক বাধা প্ৰদান কৰে। তেওঁলোকে FBI পৰা বাচি যায় যদিও পিছত তুলকুন জাতিৰ লোকসকলে তেওঁলোকক আক্ৰমণ কৰে আৰু ইয়াৰ ফলত চুৰি
আৰু সেই চাইণ্টিষ্টজনীক তেওঁলোকে তুলকুন জাতিৰ ঠাইলৈ লৈ যায় তেতিয়া চুৰিয়ে সেই ঠাইৰ ৰজা নেমৰ তথা তুকুলকুল কানক দেখা পায় য'ত নেমৰে নিজৰ উৎপত্তিৰ কথা কয় য'ত দেখুওৱা হয় যে নেমৰৰ মাতা পিতাই মাটিত বাস কৰিছিল পিছত তেওঁলোকৰ খোৱাৰ অভাৱ হৈছিল কিন্তু তেতিয়া এক বিশেষ ব্যক্তিয়ে কোনো এক বিশেষ ধৰণৰ সঞ্জীৱনী গুটি আনি তেওঁলোকক খুৱাই দিছিল যাৰ ফলত তেওঁৰ মাতা পিতাৰ লগতে গাঁৱৰ সকলো লোক বেহুচ হৈ গৈছিল অলপ সময়ৰ পিছত তেওঁলোকৰ গাৰ বৰণ নীলা হ'বলৈ ধৰিছিল আৰু তেওঁলোকে পানীলৈ ঢাপলি মৰিছিল যেন তেওঁলোকে পানীৰ প্ৰাণী হৈ পৰিছে সেই সময়ত নেমৰ তেওঁৰ মাতৃৰ পেটত আছিল তেওঁ এক বিশেষ ধৰণে জন্ম হৈছিল যাৰ ভৰিত বিশেষ ধৰণৰ পাখি আছিল যাৰ সহায়ত তেওঁ আকাশত উৰিব পাৰিছিল আৰু ইয়াৰ বাবে তেওঁক সেই ঠাইৰ ৰজা পতা হয় আৰু তেওঁলোকে তুকুলকুল কান বুলি মাতিছিল কিন্তু তেওঁৰ মাতৃ যিহেতু মাটিত বাস কৰিছিল সেইবাবে নেমৰে নিজৰ মাতৃক মাটিত কবৰ দিব বিচাৰিছিল সেইবাবে যেতিয়া তেওঁ সেই মাটিলৈ উঠি গৈছিল তেতিয়া দেখা পাইছিল যে স্পেইনৰ কোনো লোকে তেওঁলোকৰ পুৰণি ঘৰটোক আবদ্ধ কৰি ৰাখিছে ইয়াৰ ফলত তেওঁ সেই ঠাইত থকা সকলো স্পেইনৰ লোকক হত্যা কৰে আৰু তেওঁৰ মাতৃক সেই ঠাইত লৈ কবৰ দিয়ে লগতে নেমৰে চুৰিক এক বিশেষ ব্ৰেচলেট দিছিল য'ত সঞ্জীৱনী বুটিৰ কিছুমান বিশেষ ৰছীৰ সহায়ত বনোৱা হৈছিল আৰু ৱাকাণ্ডালৈ মিত্ৰতাৰ হাত আগবঢ়াইছিল আনফালে ৱাকাণ্ডাৰ ৰাজমাতা ৰামণ্ডাই অকয়ক নিজৰ ৰাজমহলৰ পৰা বহিষ্কাৰ কৰে যিহেতু তেওঁ নিজৰ মিছনত অসফল হৈছিল কাৰণ তেওঁ কৈছিল যে তেওঁ নিজৰ স্বামীক হেৰুৱাইছে নিজৰ পুত্ৰক হেৰুৱাইছে আৰু অকয়ৰ বাবে এতিয়া নিজৰ একমাত্ৰ ছোৱালীকো হেৰুৱাইছে তাৰপিছত ৰাজমাতা ৰামণ্ডাই সহায় বিচাৰি যায় ব্লেক পেন্থাৰৰ গাৰ্লফ্ৰেণ্ড নাকিয়াৰ ওচৰত আৰু নাকিয়াই নিজৰ ব্ৰেইন খেটুৱাই চুৰিক আৰু সেই চাইণ্টিষ্টজনীক তুলকুন জাতিৰ ঠাইৰ পৰা পলাই লৈ আহে যাৰ ফলত তুকুলকুল কান তথা নেমৰৰ বহুত খং উঠে আৰু তুলকুন জাতিৰ লোকসকলে ৱাকাণ্ডাৰ ওপৰত আক্ৰমণ কৰে যাৰ ফলত ৱাকাণ্ডা ধ্বংসস্তূপত পৰিণত হয় আৰু যাৰ পৰিণতি স্বৰূপে ৱাকাণ্ডাৰ ৰাজমাতা ৰামণ্ডাৰ মৃত্যু হয় আৰু চুৰিয়ে ইয়াৰ প্ৰতিশোধ ল'বলৈ উঠি পৰি লাগে আৰু তেওঁ নেমৰে দিয়া ব্ৰেচলেটত থকা সঞ্জীৱনী বুটিৰ ডিএনএৰ সৈতে মেচ কৰাই কৃত্ৰিম প্ৰক্ৰিয়াৰে হাৰ্ট শ্বেপ হাব তথা সঞ্জীৱনী বুটি বনাবলৈ সক্ষম হয় আৰু তেওঁ সেই সঞ্জীৱনী বুটি সেৱন কৰে যাৰ ফলত তেওঁ ৱাকাণ্ডাৰ নতুন ব্লেক পেন্থাৰ হৈ পৰে আৰু চুৰিয়ে নিজৰ সসৈন্য তুলকুন জাতিৰ ঠাইত আক্ৰমণ কৰিবলৈ গুচি যায় যিহেতু দুয়োখন দেশে অধিক শক্তিশালী আছিল সেইবাবে এখন বিশাল যুদ্ধ হয় কিন্তু চুৰিয়ে গম পাইছিল যে সেই ঠাইৰ লোকসকল পানীত বসবাস কৰিছিল আৰু তেওঁলোকে পানীৰ ওপৰত বেছি টাইম জীয়াই থাকিব নোৱাৰিছিল সেইবাবে চুৰিয়ে বুদ্ধি খটুৱাই নেমৰক এক বিশেষ বাহনত আবদ্ধ কৰে আৰু তেওঁক শুকান ঠাইলৈ লৈ যায় য'ত তেওঁলোকৰ মাজত বহুতো যুদ্ধ হয় আৰু অৱশেষত নেমৰ পৰাস্ত হয় কিন্তু চুৰিয়ে নেমৰক হত্যা নকৰে কাৰণ তেওঁৰ ভাতৃ তথা কিং পিছালাই কৈছিল যে কোনো এজন ব্যক্তিক হত্যা কৰিলে তাৰ মূল ন্যায় পোৱা নাযায় সেইবাবে চুৰিয়ে নেমৰক হত্যা নকৰি তেওঁলৈ মিত্ৰতাৰ হাত আগবঢ়ায় আৰু তেওঁলোকে পুনৰ মিত্ৰ হৈ পৰে তাৰপিছত মুভিখনৰ পষ্ট ক্ৰেডিট চিনত দেখুওৱা হয় যে চুৰি নাকিয়াৰ ওচৰলৈ যায় য'ত তেওঁ নিজৰ ভাতৃৰ ফিনাৰেলত পিন্ধা কাপোৰটো জুইত জ্বলাই দিয়ে আৰু নিজৰ ভাতৃৰ স্মৃতি মোহন কৰি কান্দি উঠে আৰু চিনেমাখনত চাৰ্ডুইক বছমেনৰ অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিয়া হয় এই মুহূৰ্তখিনিৰ বাবে চিনেমা হলত থকা প্ৰতিজন ব্যক্তি আৱেগিক হৈ পৰিছিল আৰু কিছু সময়ৰ বাবে মৌন হৈ পৰিছিল আৰু তাৰপিছত চুৰিয়ে দেখা পায় যে নাকিয়াৰ এজন পুত্ৰ হৈছে যিজন আছিল কিং টিচালাৰ পুত্ৰ যাক তেওঁ প্ৰিন্স টিচালা হিচাপে নামকৰণ কৰিছিল আৰু ইয়াৰ লগে লগে মুভিখনৰ অন্ত পৰে মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ